हेलो फ्रेंड्स আজি আইছো নতুন এটা ভিডিও লৈ বিল্ডিংৰ প্ল্যানিং এটা আজি আইছো হৰু প্ল্যানিং এটা লৈ আপোনালোকক যেটো হল আপোনাৰ 27 বাই 30 ফিট 27 ফিট বাই 30 ফিট আপোনালোকক প্ল্যানিংটো অলপ বুজাই দিও তাৰ পিছত মই 3D টো লৈ আহিম ইয়াৰ ইমান হৰু প্ল্যানিং এটাৰ কেনেকুৱা লুকছটো হ'ব পাৰে এটা আপোনালোকক দেখাম মই এইটো চাওক এইটো হল আমাৰ আগফালে ফ্ৰন্টত এইটো रोड আছে এইটো रोडৰ সাইডতে বিল্ডিংটো আছে তো এইটো হল পোৰ্চ এৰিয়া ইয়াত আপোনালোকে এইটো পাৰ্কিং নহয় একচুয়ালি এইটো পোৰ্চ এৰিয়া আপোনালোকে এনে ওপেন ৰাখিব পাৰে নহলে গাড়ী কেতিয়াবা ইমাৰ্জেন্সি যদি হয় গাড়ী ইয়াত আপোনালোকে ৰাখি দিব পাৰে কোনো প্ৰবলেম নাই তাৰ পিছত আহিব পোৰ্চ এৰিয়াৰ পৰা আপোনালোকে আহিব ডাইনিং কাম ড্ৰয়িং এটো দরজা আছে ইফালদি হুমাই আহিব ইয়াত ডাইনিং কাম ড্ৰয়িং থাকিব এই ডাঙৰ হলৰ নিচিনা এটা ৰাখা হৈছে তাৰ পিছত হলৰ পৰা আপোনাৰ কানেকচন আছে বেডৰুমৰ আৰু হলৰ পৰা কিচেনৰ কানেকচন আছে তাৰ পিছত এইটো বেডৰুমৰ লগত এটাচ আছে আপোনাৰ বাথৰুমটো দরজাটো ইফালে ৰাখা আছে তাৰ আগফালে এটা ড্ৰেছিং ৰুম ৰাখা হৈছে ড্ৰেছিংৰ পৰা বাথৰুমৰ এইটো ছাইডত ৰাখা হৈছে আৰু এই ষ্টেয়াৰৰ তলত এটা ওয়াশরুম রাখা হয়েছে বাথরুমত এটো ইয়াত দেখোৱা নাই এটো ষ্টেয়াৰৰ তলত এটা আছে কমন যেটো এটা আপোনালোকে ইফাল দি ইউজ কৰিব পাৰিব মানে হলৰ পৰা মানুহ গৈ ইয়াত ইউজ কৰিব পাৰিব কিচেনৰ কিবা ইমাৰ্জেন্সি হলে ইয়াত ইউজ কৰিব পাৰিব যাতে বেডৰুমত যাব দৰকাৰ নহয় তাৰ পিছত এইটো হল আপোনাৰ ষ্টেয়াৰৰ ফাৰ্ষ্ট ফ্লোৰত উঠি যাবলৈ এনেকৈ ইফালে উঠি ইফালে ঘূৰি আহিব তো এইটো এটা হৰু প্ল্যানিং আপোনালোকে চাওক এটা 1 BHK কাৰণে এটা দুটা ফ্লোৰ হ'ব কাৰণে 1G+1 গ্ৰাউণ্ড ফ্লোৰ প্লাস ফাৰ্ষ্ট ফ্লোৰ হ'ব তো আপোনালোকে দুটা ৰুম আৰু ইচ্ছা কৰিলে এই হলৰ লগত ওপৰত আপোনালোকে ৰুম বনাই ল'ব পাৰে তো প্ৰবলেম নাই ফাৰ্ষ্ট ফ্লোৰত গৈ এইটো গ্ৰাউণ্ড ফ্লোৰ প্লান এইটো ফাৰ্ষ্ট ফ্লোৰত গৈ এইটো এই পোষ্টৰ ওপৰত আপোনালোকৰ ইয়াত ওপেন টেৰেছৰ নিচিনা ওপেন আগফালে জায়গা থাকিব তাত গৈ চেয়াৰ লৈ বহি আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব এইটো ইয়াত ডাইমেনশন বোৰ দেখাই দিছো আপোনালোকে এইটো মতে যদি প্ল্যানিং কৰে এইটো মতে বনাই ল'ব পাৰে নেক্সট মই আহিছো 3D প্ল্যানটো লৈ এইটো চাওক এইটো হল ইমান হৰু ঘৰটোৰ মই এনেকুৱা লুকস এটা দিবলৈ চেষ্টা কৰিছো যাতে সবাই ভাল পায় ইয়াত মোটামুটি গুটেখিনি ফেসিলিটি দিবলৈ চেষ্টা কৰিছো এটা সব বাউন্ডারি ওয়াল এটা দিছো বাউন্ডারি ওয়ালটো দেখিবলৈ ধুনীয়া লাগিব সেইকাৰণে দিছো এনেকৈ ইফালে পিছফালে আপোনাৰ ইফালে এনেকৈ হুমাই আহি ইফালে এইটো দরজা আছে এইটো দরজা দি হুমাই গৈ ভিতৰত হুমাব পাৰিব হল পাব গৈ হলৰ পৰা তাৰ পিছত বেডৰুমৰ কানেকচন থাকিব এটা আপোনালোকে ষ্টেয়াৰটো দেখা পাব ইয়াত ষ্টেয়াৰটো এনেকৈ ৰাখা হৈছে এইটো ওপৰলৈ উৰি গৈছে তাৰ পিছত ইফালে খিৰিকী দেখা হৈছে এইটো ষ্টেয়াৰটো পিছফালে আছে যে ষ্টেয়াৰটো লাইটিং আহিবৰ কাৰণে ইয়াত গ্লাছ লগোৱা হৈছে যাতে লাইটিংৰ কোনো প্ৰবলেম নহয় ইফালে আৰু দুটা উইন্ডো সাইডত দিয়া হৈছে এটা আপোনাৰ বেডৰুম ওপৰত হলৰ লগত এইটো ৰাখা হৈছে ওপৰত যদি বেডৰুম বনাব পাৰে এইটো তলত হলত দিয়া হৈছে এইটো তাৰ পিছত ইফালে একে এইটো বেডৰুমত এটা দিয়া হৈছে ইয়াত এটা দরজা দিয়া হৈছে যাতে বেডৰুমৰ মানুহ ইফালে আহি এইটো সাইডত জায়গা থাকিলে যাতে ইমাৰ্জেন্সি ইফালে ওলাব পাৰে ইন কেস এইটো দরজা নিদিলেও একো অসুবিধা নাই তাৰ পিছত ইয়াত এটা দরজা দিয়া হৈছে যাতে ওপৰৰ হলৰ পৰা নাইবা বেডৰুমৰ পৰা ইয়াত আহি বহিব পাৰে আৰু ওপৰৰ টেৰেছত যাবলৈ আপোনালোকৰ এইটো আইৰন ষ্টেয়াৰ দিয়া হৈছে যাতে ওপৰত উঠি যাব পাৰে তো फ्रेंड्स এইটো আপোনালোকক হৰু প্ল্যানিং এটা দেখাবলৈ চেষ্টা কৰিছো যদি আপোনালোকৰ এনেকুৱা লুকসটো ভাল লাগিছে তো এনেকুৱা টাইপৰ বিল্ডিং বনাই ল'ব পাৰে এইটো একদম হৰু বিল্ডিং 30 বাই 27 তো ইমান হৰু জায়গাত ইমানখিনি ফেসিলিটি আপোনালোকে পাব যদি ভাল লাগিছে তো এনেকুৱা বনাই ল'ব পাৰে চাওক এতিয়া আইছো বিল্ডিংত বনাওতে খৰচ কিমান পৰিব এইটো ধৰক এইটো একদম হৰু বিল্ডিং 810 স্কয়াৰ বিল্ডিং এইটো গুটেই ফাৰ্ষ্ট গ্ৰাউণ্ড ফ্লোৰ আৰু আপোনাৰ ফাৰ্ষ্ট ফ্লোৰ কমপ্লিট কৰোতে ধৰক 20 পৰা 21 লাখ টকা যাব আপোনাৰ গুটেই ইনক্লুডিং কালাৰ তাৰ পিছত ইলেক্ট্ৰিফিকেশন ওয়াটাৰ সাপ্লাই সব মিলি আৰু কি যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ